Welcome to my mother's channel. আজি আমি পিকনিক গৈ আছো। ক'ত যাও আপোনালোকক কৈ যাও লগতে। এতিয়া আমাৰ ৰাতিপুৱা 10টা বাজিছে। আমি সোনাপুৰৰ ৰাস্তাটোৱে গৈ আছো। এয়া দেখিছে চাগে গণেশ মন্দিৰ পাৰ হৈছো। আমাৰ উলাওতে দেৰিয়ে হৈ গল। বৰ বেছি দূৰ নহয় একচুয়ালি, হেতু কাৰণে সোনকালে পালোগে আমাৰ ডেস্টিনেশন। আমি মনফোর্ট স্কুল পাৰ কৰিছো। ইয়াৰ পিছতে আমি ৰিসৰ্ট খিনি পাম। এখন দিসাং ৰিসৰ্ট পালোহি। দিসাং ৰিসৰ্টৰ ঠিক কাষৰ গলিটোৱেদি আমি সোমাই যাম। এফালে আছে আমাৰ পিকনিক স্পটটো। এখন সাইনবোর্ডত লিখা আছে দেখিছে চাগে পাটৰকুছি পিকনিক প্লেস পাটৰ ভিল্লা। তাৰ ঠিক কাষৰ গলিটোৱেদি আমি এতিয়া সোমাই যাম। আমি এতিয়া অলপ স্পিডত সোমাই যাওঁ। সম্পূৰ্ণ এটা গাঁৱৰ পৰিৱেশ আৰু কেঁচা ৰাস্তা। পিকনিক খাবলৈ এনেকুৱা ঠাই বেষ্ট। আমি অলমোষ্ট পালোহি। জাষ্ট ইয়াতে কাৰ পাৰ্কিং কৰিম আৰু কৰি পেলাই এটা নিজৰা টাইপৰ আছে, তাতে আমি তেনেকে পাৰ হৈ যাম। এয়া আমাৰ লেডিজ পাৰ্টি দেই। আমাৰ বাচ্চা পাৰ্টি অলৰেডি পাৰ হলেই। সবতকে বেছি ইহঁতৰে ফূৰ্তি। আমি হাতে হাতে সবে বস্তু লৈ পাৰ কৰিছো। জেগাডোখৰ কিছু স্পেচিয়াছ। আমি বগৰী গছ এজোপাৰ তলতে জেগাডোখৰ বাছি ললো। বগৰী পুৰা পৰি আছে, পকা পকা বগৰী। এ দেখিছে পকা বগৰী পৰি আছে। ইহঁতি বাচ্চাবোৰে বগৰী পাৰিছেও। জেগাডোখৰ এবাৰ আপোনালোকক সাৰাউণ্ডিংটো দেখাই দিওঁ ধুনীয়াকে। আমাৰ মানুহ গোটেইখিনি আহি অলমোষ্ট পালেহি আৰু এই বগৰী খোৱা আৰম্ভ কৰিছো। এগৰাকীয়ে পুৰা বগৰী উতলিছে। ল'ৰা ছোৱালীবিলাকৰ হাতে হাতে খেলা বস্তু। আমাৰ ব্ৰেকফাষ্টৰ কাৰণে আন্দা ব্ৰেড ৰেডি হৈ গৈছে, লগতে জুচ। আমাৰ ব্ৰেকফাষ্ট হৈ গ'ল। এতিয়া বাকীখিনি খানা তৈয়াৰ হোৱালৈকে আমি অলপ ইফালে সিফালে ফুৰি আহোঁ, নহয় জানো? ওপৰলৈ যাবলৈও ৰাস্তা আছে। ইয়াত ৰাতি কোনোবা মানুহ থাকে চাগে, সেইকাৰণে ধুনীয়া আচাৰ বনাই থৈছে। ওপৰখনো ধুনীয়া জেগাডোখৰ। টাৰ্কি এটা আছে ইয়াত। বাচ্চাবোৰে খুব খেলিলে টাৰ্কিটোৰ লগত। এইফালে এইটো বাথৰুম, এটা প্ৰয়োজনীয় বস্তু আৰু। ওপৰৰ পৰাও দেখাই দিছো এবাৰ। আমাৰ লাঞ্চৰ কাৰণে ৰেডি হৈ গৈছে। পিঁয়াজ কটা হৈ গৈছে। ড্ৰাই চিকেন অলৰেডি হৈ গ'ল। আমি টেষ্ট কৰি আছো মাজে মাজে। অলপ খেল ধেমালিও কৰিলো, বেডমিণ্টন খেলিলো। পিকনিক বুলিলে নাচ গান নকৰিলে ভালেই নালাগে, নহয় জানো? জানো বা নাজানো অলপ এনে আৰু সবে ফুটি ফাটা কৰিলো।
মই দুখিত যে গানটো শুনাব নোৱাৰিলো কাৰণ গানটো দিলে কপিৰাইট লাগি যাব আমাৰ মাটন অলৰেডি ৰেডি হৈ গৈছে সালাড বনি আছে সময়বোৰ কেনেকৈ গ'ল গমেই নাপালো অলপ সন্ধিয়া নামি আহিছে আৰু জুইকুৰাও জ্বলাই দিছো আমাৰ ভাত ৰেডি বাচ্চা পাৰ্টিক খাবলৈ দি দিয়া হ'ল আমিও হাতে হাতে লৈ খাই দিলো ৰাতিয়ে হৈ গ'ল অলপ জুই ফুৱাই আমি সকলো খৰাঘৰি গলোগে কিছুমান ভাল লগা ফটোজেৰে আজি পিকনিক ব্লগটো ইমানতে সামৰো আকৌ এটা নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ